যায়, ভৰি পুৰি যোৱা গৰম চাব পাৰে। বহুত গৰম ইয়াতে, থাকিব নোৱাৰি, এনেকুৱা গৰম। আৰু পাৰিলে আপোনালোকে চেণ্ডেল লৈ আহিব। চ' এইটোৱে হ'ল উৰিষ্যাৰ সাগৰ। চ' ইয়াতে খুব ধুনীয়া লাগি আছে। মই আৰু আগবাঢ়ি গৈ আছোঁ সাগৰত ঢৌলৈকে। আৰু এইখিনিত মানে আমি যোনখিনিত আছোঁ খুব কম ঢৌ, আপোনালোকে চাব পাৰে খুব জোৰে ঢৌ আহি আছে, বহুত ঠাইৰ পৰা মানুহ আহিছে, আপোনালোকে চাব পাৰে। বহুত মানুহ হৈছে আজি, কিমান মানুহ আহিছে আৰু খুব মানুহ আহিছে, বহুত ঠাইৰ পৰা মানুহ আহিছে ইয়াতে। তো সাগৰত গা ধুই আহিলোঁ, এতিয়া আমি ৰুমৰলৈকে গৈ আছোঁ। তাৰে মাজতে যদি কিবা ভাল কিবা পাওঁ তাকে খাওঁ আৰু চাওঁ কি পাওঁ এতিয়া। তো ইয়াৰে খাজা আপোনালোকে খাই চাব পাৰে, নাম আশীৰ্বাদ। বহুত ধুনীয়া খাজা হয় ইয়াৰে। তো কেতিয়াবা আহিলে ইয়াতে সাগৰৰ ওচৰতে হয়, ট্ৰাই কৰি চাব। ইয়াৰে বহুত ধুনীয়া খাজা বনায়, আপোনালোকে ট্ৰাই কৰি চাব পাৰে ইয়াৰে খাজা। তো ইয়াৰে বহুত ধুনীয়া খাজা হয়, মই নিজে পাৰ্চনেলি খাই চাইছোঁ ইয়াৰে খাজা। বহুত মিঠা হয়, আপোনালোকে ট্ৰাই কৰি চাব পাৰে ইয়াৰে খাজা, আপোনালোকে বহুত ভাল লাগে। তো হোটেলৰ বাহিৰত এনেকুৱা ভৰি ধোৱা ছিষ্টেম থাকে ইয়াতে, ভৰিখন ধুই তাৰপিছতহে ৰুমত যাব পাৰি। সাগৰৰ পৰা আহি গা পা ধুই ফ্ৰেছ হৈ এতিয়া লাঞ্চ কৰিব যাব ৰেডি। তো বলক লাঞ্চ কৰিব যাওঁ এতিয়া। চ' ফাইনেলি আমাৰ লাঞ্চ আহি পালে। বহুত ভিৰ ইয়াতে চাব পাৰে আপোনালোকে। এইখিনি সময়ত মন্দিৰৰ যোনটো ওপৰত পতাকা আছে সেইটো সলনি কৰে, আৰু সেইটো যদি দেখাব পাৰে আপোনালোকক দেখুৱাম। তো ফাইনেলি মা আৰু মই ৰিক্সা এখন যোগাৰ কৰি ল'লোঁ। আমি জগন্নাথৰ ওচৰত আহি পালোৱে, আৰু ইয়াৰ পৰাই আপোনালোকে অকণমান দেখা পাব পাৰে সেই বগা যোনটো আপুনি দেখা পাইছে, সেইখিনি হ'ল জগন্নাথৰ ভিতৰত। মেইন বস্তুটো আপোনালোকক এতিয়া নেদেখাওঁ, এইটো ছাৰপ্ৰাইজ থাকিব। চ' মা আৰু মই পুৰীৰ মূল আকৰ্ষণটো চাব গৈ আছোঁ এতিয়া, আপোনালোককো দেখাম। ইয়াৰ পৰা চাগে ভালকৈ ভিডিঅ'ত নাহিব পাৰে, কিন্তু যিমান পাৰোঁ মই আপোনালোকক দেখাব চেষ্টা কৰিম। তো বলক। ইয়ে হ'ল পুৰীৰ মূল আকৰ্ষণ, জগন্নাথ মন্দিৰ। তো আমি আছোঁ এতিয়া বিষ্ণু ভৱনৰ ছেকেণ্ড ফ্ল'ৰত, আৰু এইটো পৰে জগন্নাথ মন্দিৰৰ পশ্চিম দুৱাৰৰ নিচেই ওচৰত। আৰু ইয়াৰ ছেকেণ্ড ফ্ল'ৰৰ পৰা জগন্নাথ মন্দিৰটো খুব ধুনীয়া দেখি, ইয়াৰ পৰা মানে খুব ধুনীয়া ভিউ। আৰু আমি যি দেখিছোঁ, বিষ্ণু ভৱনত অসমৰ মানুহ খুব আহে ইয়াতে, আৰু বিষ্ণু ভৱনত আহিলে মানে অসমৰ মানুহ খুব লগ পোৱা যায়। আৰু আপোনালোকে যদি কেতিয়াবা অসমৰ পৰা আহে উৰিষ্যাত ফুৰিবলৈ, তেতিয়া আপোনালোকে বিষ্ণু ভৱনত থাকিব পাৰে, যদি আপোনালোকে মন্দিৰৰ ওচৰত থাকিব বিচাৰে। আৰু আপোনালোকে যদি সাগৰৰ ওচৰত থাকিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে সেইখিনিত যদি লয়, আপোনালোকে সাগৰৰ আৰু মন্দিৰৰ মাজতে পৰিব সেইখিনি ঠাইত। আৰু আপোনালোকে মন্দিৰৰ ওচৰত থাকিলে এইখিনিত থাকিব পাৰে, যদি অসমৰ মানুহ খুব লগ পাব এইখিনি ঠাইত। চ' মন্দিৰৰ দৰ্শন কৰিলোঁ, আৰু ইভিনিং ফ্লেগ চেঞ্জিঙো চালোঁ। এতিয়া অকণমান বজাৰৰ পিনে ওলাই যাওঁ, তাৰপিছত বজাৰত কি কি পোৱা যায়, কেনেকুৱা হয় চাওঁ ব'লক বজাৰত। চ' সন্ধিয়া ইয়াতে আহি খুব ভাল লাগে, আৰু ইয়াতে বজাৰ বহে। ইয়াতে সাগৰৰ পাৰত আহি কিনে যদি আপোনালোকে কিবা গিফ্ট দিব খোজে, ইয়াতে পাই যাব। আপোনাৰ ইয়াতে উপলব্ধ হ'ব সজোৱা বস্তু, জগন্নাথৰ যিকোনো সৰু সৰু মূৰ্তি হওক বা সৰু সৰু ফটো হওক, ফটো ফ্ৰেম, যিকোনো বস্তু ইয়াতে পাই যাব। চাওক এবাৰ ভিউটো ইয়াতে কেনেকুৱা লাগে সন্ধিয়া। ये वाला क्या है? ताड़िया आर्या। और वो वाला? हाँ, रसगोल्ला रसगोल्ला। और ये वाला? তো কোনোবাক যদি কিবা গিফ্ট দিব খোজে, ইয়াৰ পৰা ধুনীয়াকৈ কম ৰেটতে পাই যাব। আৰু এইখন আপোনাৰ পাব ভাৰত সেৱা আশ্ৰম লাইব্ৰেৰীৰ আগৰ পিনে।
চ' আজিলৈ এইখিনি আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ